ভগৱান তোমাৰ কি যে বিনন্দিয়া সৃষ্টি প্ৰভু
জাগতিক জীৱনৰ প্ৰতি মোহবিষ্ট হ'ব খোজে মোৰ এই কৰ্তৃক ব্ৰহ্মণ্য জীৱন। কিন্তু কিন্তু সেয়া যে আমাৰ বাবে সুদূৰ পৰাহত, কাৰণ অন্ধ পিতা মাতাৰ দায়িত্ব এতিয়া আমাৰ এই হাতত। জীৱনৰ সৰভাগ সময় তেওঁলোকৰ শুশ্ৰূষাতে যায়। নিজৰ বাবে ভাবিবলৈও পাহৰিয়া নাই। তথাপিতো সুখী মই লাভ কৰি পিতা মাতাৰ চৰণৰ ছায়া। কিবা কিবি ভাবি অবাবতে বহু সময় কৰিলো প্ৰিয়। নাই জললৈ ঘূৰি যাওঁ আমাৰ আশ্ৰমলৈ। আপেক্ষিছে পিতা মাতাই মোলৈ অধীৰ আগ্ৰহেৰে। যাওঁ।